নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে TS এভিনিং। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ TS এভিনিং চেনেলটোৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে এখন ছুটি ফিল্ম অৰ্থাৎ ছুটি চিনেমা আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব যদি কিবা ভুল দেখে। গতিকে যিহেতু আমাৰ এখন প্ৰথম ফিল্ম আমি চেষ্টা কৰিছোঁ, গতিকে আপোনালোকে কমেণ্টত নিশ্চয় জনাব আৰু আপোনালোকে ফিল্মখন বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এইখন ফিল্মত আমি আপোনালোকৰ বাবে এটা মেছেজ দিব খুজিছোঁ যে কেতিয়াও ফুটনি মাৰিব নালাগে। ফুটনি মাৰিলে তাৰ ফলাফল কি হয়গৈনো তাক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপুনি আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি থওক। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আনেৱালা ভিডিঅ' সবচে পহলে মিল গয়া। জয় অসম। কোনেনো ফোন কৰিছে জানো? জোনালীয়ে ফোন কৰিছে। হেল্ল' হেল্ল', জোনালী, ভালনে তোমাৰ? মোৰ ভাল। ছোৱালীজনী ভালে আছেনে? আছে আছে। ৰহমন ঠিকে। তাৰ পঢ়া শুনা ঠিকে চলিছে। সি আকৌ মোৰ ল'ৰাটো আকৌ স্কুলৰ ভিতৰত চবতকৈ চোকা নহয়। সি অকল পঢ়া শুনাতে নহয়, খেলা ধূলা নাচ গান আদি সকলোতে চোকা। হ'ব দিয়া, থোৱা। কোন আহিছে বাৰু? কোন আহিছে? তুমি আহিছা? হা পৰি গৈছা নি? ব'লা ব'লা। দি দিয়া খুইক দি দিয়া। সেইটো দি দিয়া, খুইক দি দিয়া। এইবোৰ কেলেনো আনিব লাগে হয়? লওক আৰু। আহক ইয়াতে বহিব, আহক। ইয়াত বহক। কোন হয়? এই বা ছোৱালী হয়। তোমাৰ ভালনে? ভাল। তোমাৰ ভালনে? ভালে। ৰমন নাই নেকি? ৰমন নাই, দেউতাকৰ লগত বজাৰলৈ গ'ল। গীতা নাহিলে যে পিছে? গীতা দেউতাকৰ লগত ডান্স ক্লাছলৈ গ'ল। হয় নেকি? ৰমনৰ পঢ়া কেনে চলিছে? ভালে চলিছে। ভাল। পিছে আমাৰ ল'ৰাটোৰ পঢ়া বৰ ভাল নহয় আৰু সি গোটেই স্কুলখনৰ ভিতৰতে চোকা। আৰু সি অকল পঢ়াতে নহয়, গান নাচ, পঢ়া শুনা, গান নাচ আৰু খেলা ধূলা আদি সকলোতে স্মাৰ্ট। কিবা কৈছিলে নি? নাই একো নাই কোৱা। কিবা কোৱা নিচিনা লাগিলে। নাই একো নাই কোৱা। ৰমনৰ স্কুলত কোন ক্লাছলৈকে আছে? ৰমনৰ স্কুলত হাই ছেকেণ্ডেৰীলৈকে আছে। আৰু গীতা স্কুলত 10লৈকে আছে। হয় নেকি? হয়। গৈছোঁ। নমস্কাৰ। মই পানী অকণমান আনি পিছে ৰমন নাই নেকি? ৰমন নাই, দেউতাকৰ লগত বজাৰলৈ গৈছে। মই পিছে আজি বিশেষ কাৰণ এটাৰে আহিলোঁ আপোনালোকৰ ঘৰলৈ। হয় নেকি? কওকচোন। আপোনালোকৰ সকলো ভাল নহয়? ভাল। আপোনাৰ? ভালেই। ৰমনৰ মানে পৰীক্ষা লোৱা হৈছিলে, আপুনি গম পায় নেকি? নাই কোৱা। ৰমনৰ আজিকালি পঢ়াৰ প্ৰতি ধাউতি একেবাৰে কমি গৈছে। সি গোটেই যিমানকেইটা ল'ৰা ছোৱালী গ্ৰুপটোত লোৱা হৈছিলে নাই, সকলোতকৈ কম নম্বৰ সিয়ে পাইছে। আৰু সি সদায় টিউশ্যনলৈ গৈ কাজিয়া কৰি থাকে লগৰ ল'ৰা ছোৱালীৰ সৈতে। মই যাওঁ, উঠিছোঁ। আৰু এটা কথা কৈ দিওঁ, তাক আৰু আপুনি টিউশ্যনলৈ নপঠিয়াব। হাতযোৰ কৰিছোঁ, আপুনি টিউশ্যনটো ল'ব। নাই, মই তাই টিউশ্যন নলওঁ, আপুনি বেয়া নাপাব। মই যাওঁ। স্কুলত
দাদাও কোনো নাই বোলে কেলে ইমান মিছা কথা কয় ফুটনি নেমাৰিবা দেখিলা নে চাই এতিয়া মোৰ আগতে কৈ গ'ল কেনেকে ইমান হ'ব যাওঁ ইমান ফুটনি নেমাৰিবা দেখিলা না কি ফল পালা এতিয়া ফুটনি মাৰি ইছলামী ল'ৰাটোৱে মানে হে ভগৱান এই ল'ৰাটোৱে নহয় নাক কাটি মেলি হাতত লোৱা নিচিনা কৰিলে এই ল'ৰাটো আজি আহক মই বেলনাবাৰী হেতা যিহে পাওঁ তিহেৰে মৰিয়াম আজি সি আহক এতিয়ালৈকে অহা নাই হে ভগৱান আজিৰ পৰা মই কেতিয়াও মিছা কথা নকওঁ দেই আৰু ফুটনি কেতিয়াও নকৰোঁ দেই মানুহজনৰ আগত লাজো পাবলগীয়া হয় দেই